हेलो फ्रेंड्स वेलकम टू आसामिस इनफो यूट्यूब चेनेल फ्रेंड्स आजिर भिडिओटुत मैं आपनालोকক जनाम जेन केनेকৈ आपुनि आपुनार ड्राइविंग लाइसेंसखन मोबाइलते डाउनलोड करिब पारे। जदि आपुनि करबालै गई आछे आरो आपुनार मेन ड्राइविंग लाइसेंसखन आपुनार सैते नाइ तेनहले आपुनि पुलिस चेकिंगर পৰা বাচিবলৈ হলে এম পৰিবহনৰ এপৰ জৰিয়তে आपुनि ड्राइविंग लाइसेंसखन केनेকৈ डाउनलोड কৰি মোবাইলতে ৰাখিব পাৰে। তো এই বিষয়ে সকলোখিনি তথ্য মই বিতংভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কেনেকৈ আপুনি ड्राइविंग लाइसेंसखन डाउनलोड करिब पारे सकलो तथ्य मैं এই ভিডিওত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিওটো যদি ভাল লাগে তেনহলে ভিডিওটোত লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব। আৰু যদি এতিয়ালৈকে আপুনি আমাৰ চেনেল আসামিস ইনফো সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই নতুনকৈ ভিডিও এই ইউটিউব চেনেলত আপলোড কৰিম তো প্ৰথমে আপোনাৰ মোবাইলতে নটিফিকেশন আহি যায়। তো বলক ফ্ৰেন্ডছ আমি ভিডিওটো আৰম্ভ কৰোঁ। তো ফ্রেন্ডস ইয়ার বাবে আপনি আপনার মোবাইলের স্ক্রিনত আহি যাব আর প্লে স্টোর এপটো আপনি কি করব ওপেন করে লব। ওপেন করে লোৱাৰ পিছত আপনি সার্চ বাৰত আহি যাব আর সার্চ বাৰত আহি আপনি ইয়াতে পরিবহন লিখি আপনি কি করব সার্চ করে দিব। পরিবহন এপ লিখি সার্চ করে দিয়ার লগে লগে আপনার সন্মুখত এই এপটো ওপেন হয়ে যাব। ইয়ার পৰা আপনি কি করব এই এপটো ইনস্টল করে লব। মোর অলরেডি ইনস্টল কৰি থোৱা আছে। মই ইয়াতে আপডেটত ক্লিক কৰি দিম। ইয়াত দেখা পাইছে আপোনালোকে 10 মিলিয়ন প্লাস এই এপটো ডাউনলোড হৈ গৈছে। তো ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ইয়াতে মই আপডেট কৰিলো আপুনি ইনস্টল কৰি ল'ব। ইনস্টল কৰাৰ পিছত আপুনি এপটো ওপেন কৰি ল'ব আৰু এপটো ওপেন কৰি দিয়াৰ পিছত আপুনি সন্মুখত দেখা পাব স্কিপৰ এটা অপচন ওপৰতে দিয়া তাতে আপুনি কি কৰিব ক্লিক কৰি দিব আৰু ইয়াতে আপুনি সকলো ল্যাঙ্গুৱেজ পাব। ইয়াৰ পৰা আপুনি আপোনাৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব। ইয়াতে হিন্দী ইংলিছ পাঞ্জাবী মাৰাঠী বেঙ্গলী মালায়ালম তামিল তেলেগু কন্নড়া গুজরাটি। ইয়াৰ পৰা মই ইংলিছ ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ম। ইয়াতে মই ইংৰাজী ল্যাঙ্গুৱেজটো সিলেক্ট কৰি দিলো আৰু দিয়াৰ লগে লগে আপুনি এইটো পেজত আহি যাব। ইয়াতে আপুনি কি কৰিব ওকেত ক্লিক কৰি দিব। ওকেত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ক্ৰিয়েট এ ভাৰ্চুৱেল আৰচি অৰ ডিএল ইয়াতে এটা অপচন পাব আপুনি আৰু ইয়াত কি কৰিব আপুনি আপোনাৰ ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি এইটো পেজত আহি যাব। ইয়াত আপুনি ওপৰত ইন্টাৰ ডিএল নাম্বাৰ টু গেট ডিটেইলছ ইয়াতে আপুনি কি কৰিব আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰটো এন্টাৰ কৰি দিব। তো মই ইয়াতে ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰটো কৰি দিছো প্ৰথমে এন্টাৰ আৰু ইয়াতে সাৰ্চত আপুনি কি কৰিব ক্লিক কৰি দিব। সাৰ্চত ক্লিক কৰি ইয়াতে ইয়েছত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপুনি কি কৰিব ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিব। মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত তলতে কন্টিনিউ ক্লিক কৰিব আৰু আপোনাৰ মোবাইল নাম্বাৰতে এটা ওটিপি আহিব। সেই ওটিপিটো আপুনি কি কৰিব লাগিব ইয়াতে এন্টাৰ কৰি ভেৰিফাইড ক্লিক কৰিব। যদি আপোনাৰ মোবাইলত ওটিপি নাহে বা অহা নাই তেনেহলে আপুনি তলতে এটা অপচন পাব ডিড নট ৰিচিভ দি কোড ৰিসেন্ড ওটিপি। তো ইয়াতে আপুনি ক্লিক কৰি ৰিসেন্ড ওটিপি কৰিব পাৰিব আৰু ইয়াতে লগইন কৰাৰ পিছত আপুনি ওকেত ক্লিক কৰি দিব আৰু নাম্বাৰটো ডিএলৰ এন্টাৰ কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ ড্ৰাইভিং লাইসেন্সখন ইয়াতে শো হৈ যাব। ইয়াতে এটা অপচন আপোনাৰ সন্মুখত দেখিবলৈ পাব যে ইয়াতে লেখা আছে এড টু ড্যাশবোর্ড ফর ভার্চুয়াল ডিএল। ইয়াতে এটা অপশন আছে মই জুম কৰি আপোনালোকক দেখুৱাই দিছো। ইয়াতে অপশনটো আছে এড টু ড্যাশবোর্ড ফর ভার্চুয়াল ডিএল তাতে আপুনি ক্লিক কৰিব আৰু ইয়াতে আপুনি আপোনাৰ জন্মৰ তিথি যেটো ডেট আছে সেইটো ইয়াতে এন্টাৰ কৰি দিব। ডেট অফ বাৰ্থটো ভেৰিফাই ইয়োৰ ডিএল ড্ৰাইভিং লাইসেন্সখন ভেৰিফাই কৰাৰ বাবে আৰু ইয়াতে ভেৰিফাই আপুনি কি কৰিব ক্লিক কৰি দিব। ইয়াতে ওকে কৰি দিব। ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ ডিটেইলছখিনি ইয়াতে শো হৈ যাব। ইয়াতে আপুনি ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰৰ ওপৰত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ড্ৰাইভিং লাইসেন্সখন ইয়াতে শো হৈ যাব। তো এনেকৈ আপুনি আপোনাৰ মোবাইলতে এম পৰিবহন এপৰ জৰিয়তে আপুনি আপোনাৰ ভাৰ্চুৱেল ড্ৰাইভিং লাইসেন্সখন ডাউনলোড কৰি ৰাখি থব পাৰে। যদি আপুনি কেতিয়াবা কৰবালৈ গৈ আছে আপোনাৰ মেইন ড্ৰাইভিং লাইসেন্সখন লগত নাই তেনেহলে এই ভাৰ্চুৱেল ড্ৰাইভিং লাইসেন্সখন আপোনাৰ কামত আহি যাব। তো ফ্ৰেন্ডছ আশা কৰিছো ভিডিওটো আপোনালোকৰ ভাল লাগিল। ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ আসামিস ইনফো ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়া মোৰ ইউটিউব চেনেলত নতুনকৈ ভিডিও আপলোড কৰোঁ তো প্ৰথমে আপোনাৰ মোবাইলত নটিফিকেশন আহি যায়। তো ব্লগ ফ্ৰেন্ডছ আজিলৈকে ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিলোঁ। থেংক ইউ।